নমস্কাৰ, মই ৰাহুল দাস। আপোনালোকে চাই আছে অসম ভাৰত নিউজ। অসম ভাৰত নিউজৰ প্ৰতিগৰাকী দৰ্শকক দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। সুখবৰ। অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে ডাঙৰ এটা সুখবৰ। অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে ডাঙৰ এটা সুখবৰ। মৃত্যুঞ্জয়ৰ তৰফৰ পৰা অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে সংস্থাপনৰ দিবলৈ ওলাইছে। মৃত্যুঞ্জয় ইনষ্টিটিউটে দিছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কম সংস্থাপনৰ সোণালী সুযোগ। অসমৰ যুৱক যুৱতীৰ বয়স 18 বছৰৰ পৰা 35 বছৰলৈকে আৰু লগতে থকা খোৱা বোৱা সকলো ধৰণৰ সুবিধা পাব। লগতে আকৰ্ষণীয় দৰমহাও পাব। অসমৰ বহুকেইজন নিবনুৱা যুৱক যুৱতীৰ ইতিমধ্যে মৃত্যুঞ্জয়ৰ জৰিয়তে লগতে ক্ষেত্ৰ বিষয়ৰ পৰা সহকাৰী পৰিচালনালৈকে দৰমহা 8,000ৰ পৰা 18,000, শাখা পৰিচালকক দৰমহা 35,000লৈকে। এতিয়া আপোনালোকে শাখাৰ বাবে যোগাযোগ কৰক তলত দিয়া যোগাযোগ নম্বৰত 6000141157। নয়াহাটৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, অসম ভাৰত নিউজ। নমস্কাৰ, মই মৃত্যুঞ্জয় আয়ুৰ্বেদাৰ মেনেজিং ডাইৰেক্টৰ বিকুল আছে ক'লোঁ। যিহেতু অসমৰ আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে নতুনকৈ ব্ৰাঞ্চেছ হৈছে, তাৰ কাৰণে অসমৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকলৈ কৰ্মসংস্থাপনৰ সুবিধা আহিছে। যদি আপোনালোকৰ ভৱিষ্যতটো উজ্জ্বল বিচাৰে তেনেহ'লে এতিয়াই যোগাযোগ কৰক 6000141157।